এতিয়া পূৰা ৰাস চলি আছে আৰু এইবাৰ ৰাস চাবলৈ মাজুলী গৈ আছোঁ। আপোনালোকক দেখাই যায় মাজুলীৰ ৰাস দেখাবলৈ চেষ্টা কৰিম। তেন্তে ব'লক ৰাস চাবলৈ এবাৰ মাজুলীলৈ যাওঁ। আৰু এনেকৈ গাড়ীত উঠি যাবলৈ ওলাইছোঁ মাজুলীলৈ। ভিডিঅ'টো শেষলৈকে চাব। আৰু এয়া দেৰগাঁও চাৰিআলিৰ মাজেৰে আমি গৈ আছোঁ। আৰু এতিয়া ৰাতিপুৱা 10টা বাজিছে। আমি 11মান বজাত নিমাতী ঘাট পাম আৰু তাৰ পৰা আমি ফেৰী লৈ পেলাই মাজুলীলৈ যাম। কিন্তু এটা ভয় লাগি আছে, ফেৰীত টিকট পাম নে নাপাম, কাৰণ বহুত ভিৰ হয় ন। এয়া শ্ৰীকৃষ্ণৰ নাম লৈ নিমাতী ঘাটৰ ৰাস্তাইদি আমি সোমাই যাম আৰু তাৰ পাছত নিমাতী ঘাটৰ পৰা আমি কমলাবাৰীলৈ ফেৰীৰে যাত্ৰা কৰিম আৰু আপোনালোকক দেখাই যাম মাজুলীৰ ৰাসৰ পৰিৱেশ। তেন্তে ব'লক ভিডিঅ'টো স্কিপ নকৰিব, দেখুৱাই যাম। আৰু নিমাতী ঘাটত গৈ মানুহৰ ভিৰ কেনেকুৱা আপোনালোকে চাব। গাড়ীৰ পূৰা লাইন লাগি আছে। এয়া নিমাতী ঘাট আৰু এখনকৈ ফেৰীত গাড়ী উঠাই আছে, কিন্তু যিখন ফেৰী যাব এইখন ফেৰীত আমি যাব নোৱাৰিম। আৰু এইখন ফেৰী এতিয়া ওলাই গৈছে। মানুহ চাওক, বাইক চাওক, কিমানখিনি মানুহ এখন ফেৰীত গৈছে। আৰু দিনটোত প্ৰায় 10-15খন ফেৰী এই ৰাসৰ দিনকেইটাত মাজুলীলৈ অহা যোৱা কৰে। ৰাজ্যৰ বহুতো ঠাইৰ পৰা ইয়ালৈ মানুহ আহে আৰু ধৰক অসমৰ বাহিৰৰ পৰাও আহে, বিদেশী পৰ্যটকসকলো আহে। আৰু এনেকৈ ফেৰী লৈ পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলীলৈ যায়। আৰু বিশেষকৈ ৰাসৰ দিনকেইটাত মাজুলীত আচলতে লোকাৰণ্য হৈ পৰে। লাখ লাখ মানুহে ভৰি পৰে, বহুতো ঠাইৰ পৰা আহে। আৰু এই ধৰণে আমি যেনে তেনে এখন ফেৰী পাই ফেৰীত উঠিলোঁ। আৰু এয়া ফেৰীৰ ভিতৰৰ পৰিৱেশ। আৰু ফেৰীৰ ভিতৰতো চাওক, মানুহ বহিবলৈ জেগা নাই, থিয় হৈ যাবলগীয়া হৈছে। আৰু এনেকৈ আমি গৈ আছোঁ ব্ৰহ্মপুত্ৰৰ বিশাল বুকুৱেদি আমি গৈ আছোঁ। এয়া ব্ৰহ্মপুত্ৰৰ সোঁত দেখিছে আপোনালোকে। ব্ৰহ্মপুত্ৰৰ বুকুৱেদি ফেৰীলৈ যাত্ৰা আৰম্ভ কৰিছোঁ মাজুলীলৈ। তেন্তে ব'লক আমি গৈ থাকোঁ মাজুলীলৈ। এনেকৈ আহি এয়া কমলাবাৰী ঘাট পালোঁ। এইধৰণে গাড়ী উলিয়ালে আৰু আমি গাড়ী লৈ প্ৰথমেই যাম। আমি আচলতে প্ৰথমতে কিবা এটা খাই লওঁ, কাৰণ ৰাতিপুৱাই অহা কিবা এটা খাই লওঁ। আৰু দেৰগাঁৱৰ পৰা আহিলোঁ ফেৰীয়েদি। প্ৰায় 1.5 ঘণ্টা আমি ফেৰীত আহিলোঁ, কষ্ট মষ্ট ইমান মানুহৰ মাজত। আৰু দেখিছে গেটবিলাক, ইয়াত আচলতে ভৰি পৰে মানুহে। বহুতো জেগাত আচলতে মাজুলী বিভিন্ন ঠাইত ৰাস পতা হয়। আৰু এয়া মাজুলীৰ এখন ফেমাছ হোটেল জুতি লগা এসাঁজ, গড়মূৰত আছে। জুতি লগা এসাঁজত ভাত খাবলৈ আহিছোঁ। আৰু ভাত খাই বৈ আমি যাম উত্তৰ কমলাবাৰী সত্ৰলৈ। এয়া উত্তৰ কমলাবাৰী সত্ৰত পতা ৰাস মহোৎসৱ। আৰু এই ৰাস মহোৎসৱত মানুহ আটাইতকৈ বেছি হয়, কাৰণ ইয়াত কোনো টিকেটৰ ছিষ্টেম নাই। আৰু ইয়াত বিশেষকৈ পুখুৰীৰ পাৰত বিভিন্ন দৃশ্য দেখুওৱা হয়। ৰাতিলৈ যদি সম্ভৱ হয় আপোনালোকক দেখাম। তেন্তে ব'লক আমি এবাৰ দক্ষিণপাট সত্ৰলৈ যাওঁ। আৰু ইয়াত দক্ষিণপাট সত্ৰত আহি দেখিলোঁ ইয়াত ৰাসৰ লগতে মেলাও পতা হৈছে। আৰু মেলাৰ বাবে ইয়াত আচলতে দিনৰ পৰাই মানুহৰ বহুত ভিৰ। আমি গাড়ী বহুত দূৰত থৈ আহিবলগীয়া হৈছে আৰু এই ধৰণে খোজকাঢ়ি গৈ আছোঁ। মানুহ চাওক, বহুত মানুহ আহিছে। আৰু এয়াই সত্ৰ নগৰী মাজুলীৰ শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰ। আৰু এই দক্ষিণপাট সত্ৰত দিনৰ পৰাই মানুহৰ ভিৰ দেখিবলৈ পাইছোঁ। আৰু ভিতৰলৈ আমি যাম, ভিতৰত কি হৈ আছে আমি দেখাম। ইয়াত বিভিন্ন নীতি নিয়মৰ মাজেৰে দিনৰ ভাগতো বিভিন্ন কাৰ্যসূচী কৰি থকা হয়। তেন্তে ব'লকচোন ভিতৰলৈ সোমাই যাওঁ, ভিতৰত কি হৈ আছে এবাৰ চাবলৈ চেষ্টা কৰোঁ। দূৰৰ পৰাই সেৱা জনাইছোঁ। এয়া তেওঁলোকৰ নীতি নিয়মৰ মাজত দিনৰ ভাগত বিভিন্ন কাৰ্যসূচী তেওঁলোকে হাতত লয়। আৰু দূৰৰ পৰাই প্ৰভু ভগৱন্তক সেৱা জনাইছোঁ। মানুহে এই ধৰণে চাকি জ্বলাই সেৱা কৰিছে। এনেকৈ ঘূৰি ঘূৰি ৰাতি হ'ল। ৰাতিৰ ভাত সাজ খাই আমি যাম প্ৰথম উত্তৰ কমলাবাৰী সত্ৰ। ভিডিঅ'ৰ আৰম্ভণিতে দেখুৱাইছিলোঁ
তেন্তে ব'লক উত্তৰ কমলাবাৰী সত্ৰত ৰাস চাবলৈ যাওঁ। নিশা 8 বাজিছে। আমি একদম গোটেইখিনি গৈ আছোঁ কমলাবাৰী ৰাসলৈ। আৰু আমাৰ গাঁৱৰে সতীৰ্থ দাদা সদৃ ভাইটিদে খোৱা বোৱাৰ ব্যৱস্থা কৰিলে। ভিডিঅ'টো ইতিমধ্যে আপোনালোকক দেখুৱাইছোঁ। আৰু ৰাসলৈ গৈ আছোঁ, দেখাই আছোঁ মাজুলীৰ ৰাস। যিমান মানুহ হ'ব বুলি ভাবিছিলোঁ উত্তৰ কমলাবাৰীত তাতকৈ বহু গুণ বেছি, 2-3 গুণ বেছি মানুহ হৈছে। গাড়ীটো বহুত দূৰত থৈ আহিবলগীয়া হৈছে আৰু ইয়াৰ পৰা প্ৰায় আমি 1-1.5 কিলোমিটাৰ খোজকাঢ়ি যাব লাগিব। তেন্তে ব'লক মানুহৰ ভাগে ভাগে খোজকাঢ়ি গৈ থাকোঁ যিমান দূৰলৈকে যাব পাৰোঁ। আৰু মানুহে আচলতে থ'বলৈ জেগা নাইকিয়া হৈছে, বাইক থ'ব জেগা নাই, গাড়ী থ'ব জেগা নাই। আৰু এই ধৰণে আহি আমি মাজুলীৰ যি বিখ্যাত উত্তৰ কমলাবাৰী সত্ৰ, এই উত্তৰ কমলাবাৰী সত্ৰত পালোহি। মানুহ চাওক আপুনি, কিমান মানুহ, ইয়াত মানুহে নধৰা হৈ পৰিছে। কাৰণ মাজুলীৰ ৰাস মাজুলীৰ ৰাস বুলি ক'লে আচলতে এটা বেলেগ এটা বস্তু। আৰু অন্যান্য ঠাইতকৈ মাজুলীৰ ৰাস, কাৰণ সত্ৰ নগৰী মাজুলী, আৰু এই মাজুলীৰ ৰাসত এই ধৰণে মানুহে আচলতে ভৰি পৰে। আৰু এয়া গৈ আছোঁ ভিতৰলৈ, আৰু ইয়াৰ ভিতৰত আমি দেখুৱাম কেনেকুৱা ধৰণে ৰাস আয়োজন কৰা হয়। আৰু গেটৰ বহুত দূৰৰ পৰাই ভিৰ, নাজানো ভিতৰলৈ যাব পাৰোঁ নে নোৱাৰোঁ, কিন্তু যিমানখিনি পাৰোঁ আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো চাই থাকিব। হেঁচা ঠেলা কৰি আহিলোঁ। আৰু এয়া চাওক মাজুলীৰ উত্তৰ কমলাবাৰীৰ ৰাসলীলা। এইটো মঞ্চটোৰ কাষৰ এটা পুখুৰী, আৰু এই পুখুৰীটোত গোপীসকলে যি পানী তুলিবলৈ আহে এনেধৰণে আহিছে। আৰু ইয়াৰ পৰা পানী তুলিব, ইয়াত কোনো আৰ্টিফিচিয়েল নহয়, সকলো নেচাৰেলভাৱে দেখুওৱা হয় পুখুৰীৰ পাৰৰ বিভিন্ন দৃশ্যসমূহ। এনেকৈ ৰাতিপুৱা 2:30মান বজালৈকে চালোঁ উত্তৰ কমলাবাৰীত।
আৰু তাৰপিছত নতুন কমলাবাৰীত হৈ আছে, তাৰ অলপমান দেখাই যাওঁ আপোনালোকক। এয়া চাওক। এনেকৈ এদিনীয়া যাত্ৰাৰ অন্ত পৰিলে। ৰাতিপুৱা 4:30 বাজিছে আৰু কাৰণ কাইলৈ ৰাতিপুৱাও বহুত ভিৰ হ'ব ফেৰীঘাটত, গতিকে ইয়াৰ পৰা যাওঁ, নিমাতী ফেৰীঘাটতে ৰওঁগৈ আৰু তাৰ পৰা যাম। তাৰপিছত আমাৰ দেৰগাঁৱৰ বিভিন্ন ৰাস হৈ আছে, দেৰগাঁৱত দেখুৱামগৈ। গৰুমৰাত হৈ আছে, গৰুমৰাৰ ৰাস দেখুৱাম দেৰগাঁৱত।